নতুন এটা ভিডিঅ'ত আজি মই আপোনাক কামাখ্যা গেটৰ পৰা স্বাগতম জনাইছোঁ। কাৰণ আজি আপোনালোকক মই দেখাম মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈকে যোনখন ব্ৰিজ বনি আছে অলমষ্ট হৈয়ে গ'ল আৰু 2-3 দিন লাগিব চাগে। আজি হ'ল 27 তাৰিখ আৰু 28 তাৰিখে আপোনাৰ অপেনিং দিয়াৰ কথা আছিল, কিন্তু চাগে 28 তাৰিখ নহয়, 30 তাৰিখে বা ছেপ্টেম্বৰ মাহৰ 3 তাৰিখে হ'ব অপেনিং। তো মই ভাবিলোঁ আজি অলপ সময় পালোঁ মই, তো আপোনালোকক ব্ৰিজখন এবাৰ দেখাই দিওঁ কিমান কি কামবিলাক চলি আছে। তো সবৰ প্ৰথমে ব্ৰিজখন আপোনাক কামাখ্যা গেটৰ পৰা মই দেখাই যাম। তো সবৰ প্ৰথমত চাওক, এইটো হ'ল আপোনাৰ কামাখ্যা গেটত থকা আপোনাৰ ফুট ব্ৰিজ, আৰু ইয়াৰ পৰা হ'ল ষ্টাৰ্ট হ'ল আপোনাৰ কামাখ্যা গেটৰ যিখিনি আপোনাৰ অপেনিং। তো এইটো পাৰে যাম, সেইটো পাৰে গৈ মই দেখাই আছোঁ আপোনাক। আপোনালোকে চাওক, এইটো হ'ল কামাখ্যা গেটৰ পৰা আপোনাৰ ষ্টাৰ্ট হয়। এনেকৈ এইবিলাক আপোনাৰ হেৰি হ'ব, ইয়াত আপোনাৰ চাইনবোৰ্ডবিলাক লগোৱা বাকী আছে। এইখন এখন ডাঙৰ লাইটৰ পোষ্ট লগাই দিলে অলৰেডি, আৰু ৰাস্তাবিলাক চাওক এনেকৈ ধুনীয়াকৈ বনোৱা হৈ গ'ল। আৰু মাত্ৰ কেইটা দিন পিছতে যোনটো আপোনাৰ মালিগাঁৱৰ যান জঁটৰ সমস্যা শেষ হৈ যাব। এতিয়া ওপৰত উঠিম, ওপৰত উঠাই আপোনাক কিমানখিনি কাম হৈ গ'ল আৰু কিমানখিনি বাকী আছে চব দেখাই থাকিব আপোনাক। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো ব্ৰিজৰ ওপৰত উঠি আহিলোঁ, উঠি আহি চাওঁ যে মোটামুটিতো কাম হৈয়ে গ'ল। এইবিলাক আপোনাৰ এইটো চাইনবোৰ্ডৰ কাৰণে বনাই আছে, এইবিলাক তাতে এইটো লগোৱা হ'ব। চাইনবোৰ্ড ইয়াত নাম লিখা হ'ব, আৰু ইয়াত কালাৰৰ কাম চলি আছে। কালাৰৰ কামো প্ৰায় শেষেই হ'ল, আৰু পিছৰ কামো হৈ গ'ল এইবিলাক। আৰু এইবিলাক চাওক, ডাঙৰ ডাঙৰ মেচিন এনেকৈ আছে ইয়াত, মেচিনে ৰাস্তা বনাই দিয়া হয়, এটা ৰাতিতে এইবিলাক বনাই দিয়া হয়। আৰু এইবিলাক দাদাও কাম কৰি আছে, পুটিং মাৰি আছে নেকি? আচ্ছা, পুটিং। কেঁচা আছে ন? মই ধৰি দিলোঁ, এইটো মুচি দিওঁ, ইয়াত একো নাই। তো ইয়াৰ ওপৰত আৰু ৰং চং হ'বনে? ঠিক আছে, ঠিক আছে। এইবিলাক প্ৰাইমাৰ মাৰাৰ পিছত আৰু ৰং কৰা হ'ব ন? তো ঠিক আছে, দাদাই কৰি থাকক। এতিয়া মই যাম আগৰ ফালে, আগত আৰু কি কি কাম চলি আছে চব দেখাই দিম আপোনাক। চাওক, মই ভাবিছিলোঁ মালিগাঁৱৰ পৰা ষ্টাৰ্ট কৰিম, কিন্তু কামাখ্যা গেটৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ, আৰু এনেকৈ খোজকাঢ়ি একেবাৰে মালিগাঁৱলৈকে যাম। আৰু ওপৰত উঠাৰ পিছত কিন্তু মজা টাইপ, যেতিয়া গাড়ী যাব এইটো ৰাস্তা দি কিনে, চাওক এনেকৈ বাইক লৈ কিছুমান মানুহে গৈ আছে এতিয়াই। যেতিয়া গাড়ী যাব তেতিয়াতো আৰু বেছি মজা লাগিব। আৰু এইবিলাক যোনবিলাক দেখা পাইছোঁ মই, এইবিলাক এতিয়া পুটিং কটা হৈ গ'ল। এতিয়া প্ৰাইমাৰ মৰাৰ পিছত ইয়াতে আপোনাৰ ধুনীয়া ধুনীয়া পেইণ্টিং কৰা হ'ব, আৰু এতিয়া পোষ্টৰ কামো হৈ গ'ল। এইবিলাক পোষ্টবিলাক ৰাতি জ্বলাই দিয়া হয়, আৰু এইবিলাক যি আছে এইবিলাকত ৰং কৰা হ'ব, ধুনীয়া অৰেঞ্জ কালাৰৰ ৰং। আগত গৈ দেখাই আছোঁ আপোনাক। আৰু এইবিলাক ধুনীয়াকৈ পেইণ্টিং কৰা হ'ব, দাগ দি ৰখা হৈছে ইয়াত। এইবিলাক চব পানী যোৱাৰ কাৰণে হেৰি ৰাখি দিছে, সোমাই দিব পিছত এইবিলাক। চাওক, এইটো চাইডত আপোনাৰ পেইণ্টিং কৰা হৈয়ে গ'ল। এতিয়া বৰষুণ আহি আছে অলপ, বৰষুণ আহিলে অলপ ৰঙৰ কামৰ অসুবিধা হৈ যায়। খোজকাঢ়ি গ'লে মোটামুটি আপোনাৰ আধা ঘণ্টাই লাগি যায় প্ৰায়, ইমানেই ডাঙৰ ব্ৰিজখন। অলমষ্ট আপোনাৰ 3 কিলোমিটাৰ হয় এখন ব্ৰিজ। আৰু এইপিনে ভাইটিহঁতে ভিডিঅ' কলিঙত কাৰোবাক দেখাই আছে। আমিও লাইভ ভিডিঅ' কৰি আছোঁ। ক'ৰ পৰা আহিছা ভাইটি? গেটত থাকা নেকি? তো সেইটো পাৰে যাবানে একদম? যাম। ঠিক আছে, ভাইটিৰ লগত গৈ আছোঁ একেলগত। এইটো 3টা ভাইটিক লগ পালোঁ, চাওক এইটো চাওক। তো ভাইটি, ব্ৰিজখন কেনেকুৱা লাগিছে চাই? ফাইনেলি 30 তাৰিখে অপেনিং দিয়া হ'ব। দাদাহঁতে ধুনীয়াকৈ ইয়াত পেইণ্টিং কৰি আছে, বহুত কষ্ট কৰিছে দাদাহঁতে। তো দাদা, পেইণ্টিঙৰ কাম আৰু অলপ বাকী আছে ন? অলপ নহয়, বহুতে বাকী আছে। খুঁটাবোৰত পেইণ্টিং বহুত। আচ্ছা, এনিমেলছৰ। আচ্ছা, এতিয়া ওপৰখিনি চেঞ্জ কৰিব লাগে। 30 ৰিলিজ ডেট আছে। আচ্ছা, 30 তাৰিখে ৰিলিজ ডেট। শুনিলোঁ আগত এজন দাদাই ক'লে 30 তাৰিখে। কিন্তু এটা কথা ক'ম মই, যে বহুত তলৰ যিবিলাক খুঁটাবিলাকৰ পেইণ্টিং চালোঁ, বহুত ধুনীয়াকৈ বনোৱা হৈছে, মানে ইমান কম সময়ত ইমান ধুনীয়াকৈ। তো আপোনালোকৰ যোনটো টেলেণ্ট, সেইটো টেলেণ্ট হে, এইবোৰ টিম ৱৰ্ক হয়। যিকোনো এজনৰ নহয়। আমি প্ৰায় 20 জন মান আছোঁ আমাৰ টিমত। আচ্ছা, আচ্ছা, 20 জন মান মিলি পেলাই এইখিনি কৰিছোঁ। ফাইন আৰ্টছৰে হয় ষ্টুডেণ্টবোৰ। ঠিকে আছে, ঠিকে আছে, কৰক, লাগি আছোঁ আৰু। ঠিক আছে, লাগি থাকক। আৰু এনেকুৱা এটা পেইণ্টিঙো এনেকুৱা আপোনাৰ দেখিলে যে এনেকুৱা নহয় যে এইটো পেইণ্টিং বেয়া হৈছে, এনেকৈ ক'ব নোৱাৰি। গোটেইবিলাক পেইণ্টিঙে ভাল হৈছে। ৰং বোলা বস্তুতে ধুনীয়া হয়, য'তে ৰং পৰি যায় গোটেই বস্তুখিনি ধুনীয়া হয়। নাই, ঠিকে আছে, ঠিক আছে দাদা, কৰি থাকক। বেষ্ট অফ লাক আপোনাক। থেংক ইউ। ঠিক আছে। চাওক, তলেৰে গৈ আছে বন্দে ভাৰত এক্সপ্ৰেছ। আৰু এতিয়া ফাইনেলি মই পাই গ'লোঁ, আহি সেইটো জেগাত পাই গ'লোঁ য'ত আপোনাৰ কামাখ্যা মন্দিৰৰ গেট আছে। চাওক, মই জুম কৰি দেখাই দিছোঁ। তো এতিয়া বলক আমি আগত যাওঁ এতিয়া। আৰু প্ৰায় 10 মিনিটমান উঠি অহাৰ পিছত ভাইটি এটাক লগ পালোঁ। ভাইটিয়ে 6 গাঁৱত থাকে, মানে
চৰি ছয়গাঁৱত নাথাকে, ছয়গাঁৱত ঘৰ হয় ভাইটিৰ, গুৱাহাটীতে কাম কৰে। ভাইটিও চাব আহিছে। তো ভাইটি কেনেকুৱা লাগিছে ফাইনেলি চাই? ভাল লাগিলে বহুত। আৰু এইটো অসমৰ আপোনাৰ চিটিৰ ভিতৰত থকা যিকোনো চহৰৰ ভিতৰত থকা চবতকৈ ডাঙৰ অভাৰফ্লাই হয়। তো 30 তাৰিখ অপেনিং দিব। তো অপেনিঙত দিনা চাগে আহিব নোৱাৰোঁ মই। তো ভাবিছোঁ আজি আপোনালোকক দেখাই দিওঁ অপেনিং দিয়াৰ আগতে। আৰু চাওক অপেনিং দিব তেতিয়া এনেকৈ কালাৰিং লাইট যিবিলাক আহে ৰঙা, নীলা, বেগুনীয়া লাইট লগোৱা হৈছে। এইবিলাক লাইট চাগে পিছলৈ খুলি দিয়া হ'ব। এনে এতিয়া 30 তাৰিখে যিটো অপেনিঙৰ কাৰণে এনেকুৱা ইয়াত লগাই ৰাখিছে, জ্বলোৱা হ'ব ৰাতি। ভাইটিও আহি আছে, তিনিটা ভাইটিক আগত লগ পাইছিলোঁ। সময় কিন্তু বহুত লাগিব দেই ভাইটি, আধা ঘণ্টাৰ ওপৰত লাগিব। দীঘলো কমতি নহয় না। মই এতিয়া সঞ্জীৱনী হস্পিটেলৰ ওচৰত আহি পালোঁ। আৰু সঞ্জীৱনী হস্পিটেলৰ ওচৰত আহি বাইদেউ কেইজনমানক লগ পালোঁ। বাইদেউহঁতেও চাব আহিছে ব্ৰিজখন। তো বাইদেউ আপোনালোকে ইয়াৰে নে? অঁ, এই কামাখ্যা গেটৰ ওচৰীয়ে। অঁ, ঠিকে আছে ন। পেইণ্টিংবিলাকো বহুত ধুনীয়া লাগিছে কিন্তু ন। আৰু অলপ কাম বাকী আছে চাগে। এইটোৱেতো মেইন সমস্যা সেইটোৱে। ইমান ধুনীয়াকৈ পেইণ্টিং কৰাৰ পিছত, ইমান ধুনীয়াকৈ ৰং কৰাৰ পিছত মানুহে কি 1 ছেকেণ্ডত চব বৰবাদ কৰি দিয়ে। মানে এই গুটকা খাই, তামোল খাই পিক পেলায়। তো আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যেতিয়া ব্ৰিজৰ ওপৰেদি আহিব পিক নেপেলাব। পিক পেলাওক, পেলোৱা জেগাত পেলাওক। ডাষ্টবিন দি দিছে পিক পেলোৱাৰ কাৰণে, তাতে পেলাওক। কিন্তু ব্ৰিজৰ ওপৰত আৰু এনেকুৱা নেপেলোৱা জেগাত নেপেলাব। আৰু এতিয়া মই সেইখিনি জেগাত আহি পালোঁ য'ত আছে আপোনাৰ স্বাগত হস্পিটেল। এইখনে স্বাগত হস্পিটেল হয়। আৰু এইফালে কোনোবা এটা ট্ৰেইন গৈ আছে, চাওঁচোন কোন গৈ আছে। অঁ, বহুত দূৰত আছে ট্ৰেইনৰ লাইন। এইটো ট্ৰেইন গৈ আছে এইফালে, দেখা নাযায় ইয়াৰ পৰা। আপোনালোকে জানে যে এই ব্ৰিজৰ কাম আৰম্ভ হৈছিলে আপোনাৰ 2019 চনত। লকডাউনৰ অলপ আগতে ষ্টাৰ্ট হৈছিল। আৰু এতিয়া 2023 আপোনাৰ ছেপ্টেম্বৰ নহয়, আগষ্টৰ 30 তাৰিখে অপেনিং দিবলৈ গৈ আছে এইখন। আৰু এই 5 বছৰত কিমান যান জাতৰ সমস্যা আপোনালোকে জানে। আপোনালোকেতো এইটো ৰাস্তাতে কেতিয়াবা আহিছে আপোনালোকে। যান জাতৰ যোনটো সমস্যা, এইটো ফাইনেলি আপোনাৰ শেষ হ'বলৈ গৈ আছে। আৰু ইয়াতে আপোনাৰ আবেলি সময়ত বহুত মানুহ আহে ওপৰত, মানে চাব আহে যে কেনেকুৱা হ'ল। চায়ো ভালো লাগে দিয়কচোন। বহুত দিনৰ পৰা ময়ো ভাবি আছিলোঁ ওপৰেদি যাম, ওপৰেদি কেনেকুৱা কি একবাৰ চাম, অলপ দেখাম। তো আজি ফাইনেলি সময়টো পালোঁ মই। তো ভাল লাগি আছে আপোনালোক দেখাব পাই বহুত। আৰু ইয়াতে চাওক আপোনাৰ ডিভাইডাৰৰ কাৰণে এনেকৈ গেট বনাই দিয়া হৈছে। আৰু সিহঁতে ক'লে যে গেটটো আপোনাৰ বন্ধ হৈ থাকিব। যদি ইমাৰ্জেঞ্চি তেনেকুৱা ইউটাৰ্ণ ল'বলগীয়া হয় তেতিয়াহ'লে গেটখন খুলি দিয়া হ'ব। এতিয়া আধা আধি আহি পালোঁ আৰু আগত যাওঁ। আৰু ইয়াত আহি চালোঁ এনেকৈ ৰাবাৰ লগাই থকা হৈছে ইয়াত, যাতে পানী সোমাব নোৱাৰে যাতে ভিতৰত। চাওক এনেকৈ ৰাবাৰ লগাই দিয়া হয় ইয়াত। দাদাহঁতে কৰি আছে কাম, বহুত কষ্ট কৰিছে কিন্তু দাদাহঁতে। এতিয়া আগৰ ফালে যাওঁ। তো ইমান টাইম সেইটো ৰাস্তাতে খোজকাঢ়ি আহিছিলোঁ, লেফ্ট ছাইডতে। এতিয়া ৰাইট ছাইড আহিলোঁ। আৰু যেতিয়া কামাখ্যা গেটৰ পৰা উঠি আহিলোঁ তেতিয়াতো দিন হৈ আছিলে। আৰু এতিয়া এনেকুৱা লাগিছে ৰাতি হৈ গ'ল নেকি। আৰু এনেকুৱা চাওক ষ্ট্ৰীট লাইটবিলাকো জ্বলাই দিয়া হৈছে সম্পূৰ্ণ। আৰু বৰষুণো আহিব চাগে, একেবাৰে ক'লা হৈ গ'ল। চাওক পূৰা ক'লা হৈ গ'ল। আৰু খুব বেছি 5-7 মিনিট লাগিব মালিগাঁও। তো এতিয়া আপোনালোক মালিগাঁও গৈ কিনে দেখাই আছোঁ। আৰু এইপিনে দাদাও আহিছে ব্ৰিজ চাব। চাওক দাদা কেনেকুৱা হৈছে, পূৰা মজা নে? ঠিক আছে দাদা। আহি ফাইনেলি পাই গ'লোঁ মালিগাঁও চাৰিআলি। আৰু মালিগাঁও চাৰিআলিৰ পৰা যোনটো আপোনাৰ পাণ্ডুফালে যোৱা ৰাস্তা সেইটো দেখাই দিম। সেইটো চাওক, এইটো আপোনাৰ পাণ্ডুফালে যোৱা ৰাস্তা, সেইপিনে হ'ল অহা ৰাস্তা। মানে দুটা ছাইড দিছে, এটা ইপিনৰ পৰা আপুনি এনেকৈ গুচি যাব আৰু এটা সেইটো ছাইডৰ পৰা এনেকৈ গুচি আহিব। চাওক এতিয়া এইখিনি জেগা আপোনাৰ বহলকৈ দিছে আৰু দুটা লাইন বনোৱাৰ কাৰণে। আগত গৈ কিনে আপোনাৰ অলপ ঠেক হৈ গৈছে। আৰু ইয়াত চাওক ফুল গছবিলাক লগাইছে ধুনীয়াকৈ। আৰু এইবিলাক মেটবিলাক দি দিছে। আৰু ইয়াত কিবা এটা ডাঙৰ হেৰি আছে, বলৰ নিচিনা, এতিয়া ঢাকি ৰখা হৈছে বৰষুণৰ কাৰণে। যিদিনা অপেনিং দিব সেইদিনা খুলি দিয়া হ'ব চাগে এইখন। আৰু লাইট চাওক সম্পূৰ্ণ লগোৱা হৈ গ'ল। এইটো যোনটো আপোনাৰ লাইন গৈছে পাণ্ডুৰ ফালে, এইটো অলপ কাম বাকী আছে। আৰু তো অপেনিঙৰ আগতে সম্পূৰ্ণ হৈ যাব কাম। আৰু এইটো ছাইডতো আপোনাৰ পেইণ্টিংবিলাকো হৈ গৈছে। তো এতিয়া মই মালিগাঁৱৰ ফালে যাওঁ আৰু আপোনাক দেখাই দিওঁ
এটা কথা মই জনাই দিম, এই ব্ৰিজখনৰ যি বাজেট হ'ল আপোনাৰ 420 কৰোৰ টকা। ফাইনেলি আহি পালোঁ মালিগাঁও উৰণীয়া সেতুৰ একেবাৰে লাষ্টৰ অংশত, মানে মালিগাঁৱৰ পৰা যদি ক'ব যায় তেতিয়াহ'লে ফাৰ্ষ্টৰ অংশ, যিহেতু মই কামাখ্যা গেটৰ ছাইডৰ পৰা আহিছোঁ। এইটোৱে চাওক মালিগাঁও উৰণীয়া সেতুৰ আপোনাৰ একেবাৰে আপোনাৰ ইয়াৰ পৰা ব্ৰিজ আৰম্ভ হয়। চাওক এনেকৈ ইয়াত লাইটো লগোৱা আছে আৰু ইয়াত কামো চলি আছে, অনবৰত চলি আছে কাম ইয়াত চাওক আপোনালোকে। আৰু এইটো ব্ৰিজ আপোনাৰ এণ্ডিং হৈয়ে এইটো ব্ৰিজ আপোনাৰ ষ্টাৰ্ট হৈ যায়। এইটো হ'ল আপোনাৰ বৰিপাৰা মালিগাঁৱৰ যোনটো অভাৰফ্লাইখন, চাওক ইয়াত পানী জমা হৈ গ'ল, কাৰণ এতিয়া তাৰ পৰা আপোনাৰ শ্ল'পিং ষ্টাৰ্ট হয় আৰু ইয়াৰ পৰা শ্ল'পিং ষ্টাৰ্ট হয়। তো এইখিনি জেগা হ'ল বহুত আপোনাৰ ডাউন জেগা। তো এতিয়া ডাউন জেগাৰ কাৰণে অলপমান বৰষুণ দিলে ইয়াত পানী জমা হৈ যায় বেছিকৈ, আৰু ইয়াৰো চাগে কিবা এটা ব্যৱস্থা কৰা হ'ব পানী যোৱাৰ। দুফালে হ'ল ওখ আৰু মাজত এইখিনি জেগা পৰিও একেবাৰে মাজমজিয়া জেগা। তো চাওঁ অপেনিং দিয়াৰ পিছত চব গম পোৱা যাব কি হ'ল নহ'ল। তো যদি ভিডিঅ'টো চাই মোৰ ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিৰ কাৰণে ইমানেই, বাই বাই।